খনা মাতে কোনা তুমি মোহর বাসনা কুরুক্ষেত্রৰণে দাদাই মোক যাব দিছে অহাকালি কৰিব গামানা মৰম খনা মাতে কোনা দাদাই মোক যাব দিছে আৰু প্ৰিয়ে আমার ভাতৃগণ পাণ্ডবগণে মারি আছে শুনিল মই সেই কাৰণে মই অহাকালি যুদ্ধত যাই পাণ্ডবক বধিম ঘূৰি আহিম তোমাৰ কাষত মৰম খনা মাতে কয় দাদাই মোক কি কলা স্বামী কি কলা স্বামী তুমি যুদ্ধলৈ যাবা নাই নাই স্বামী নাই নাই স্বামী তুমি দাদাৰ কথা মতে যুদ্ধলৈ যাব নোৱাৰিবা অ স্বামী তুমি দাদাৰ কথা মতে যুদ্ধলৈ যাব নোৱাৰিবা শুনা স্বামী যুদ্ধলৈ না যাবা বাধা দিলো মই বৰুণ দেৱৰ কথা জানো মনত নাই সেই কাৰণে স্বামী তোমাক বাধা দিলো মই সেই কাৰণে স্বামী তোমাক বাধা দিলো আৰু স্বামী দুৰ্যোধন কথা মতে যুদ্ধ নকৰিবা সত্যৰ লগত
কলা প্ৰিয়ে সত্য ধৰ্ম কি সত্য কি ধৰ্ম নাজানো নিয়ম নীতি কি সত্য কি ধৰ্ম নাজানো নিয়ম নীতি অহা কালি পাণ্ডৱৰ আনি মুণ্ড কাটি ৰাতিপুৱা চিত্ৰবানে যাবলৈ ওলাই হঠাতে চিত্ৰবানে মনে মনে ভাবে গোৱাল পুত্ৰ কৃষ্ণ অৰ্জুনৰ লগত আছে গতিকে আগতে ভীমসেনক মাৰো মোৰ হাতে চলি যা চিত্ৰবানে চিত্ৰবানে ভীমকে নখ মাতে সেই চিঞৰ ভীমসেনা কোনেই মাতে বুলি ভীমে চিত্ৰবানক দেখিব কপাইলা নাই তাক দেখি ভীমসেন আৰু আনফালে চিত্ৰবানে এই ধনুবিদ্যা গদা যুদ্ধত পাৰ্গত সেইকাৰণে চিত্ৰবানে ভীমৰ লগত গদাই দুয়োজনে যুদ্ধ কৰে চিত্ৰবানে বৰুণ অস্ত্ৰ চিত্ৰবানে হাতে তুলি লইলা কিন্তু কি আচৰিত কথা মহামন্ত্ৰ চিত্ৰবানে পাহৰিয়া গইলা মহামন্ত্ৰ চিত্ৰবানে
উপায় না পায় চিত্রবনে ধনু পেলা দিলা দাদা কান্দি কান্দি ভীমর আগে কান্দি কান্দি ভীমর আগে ও না মারা দাদা আয়ো ধরে শোষ হরনা ধরে শোষ হরনা না মারিবা দাদা মুখ রাখা দে বনয় না মারা দাদা আয়ো না মারা দাদা আয়ো আয়ো ধরে দাদা মুখ মুখ না মারিবা দাদা দুর্যোধনের কথা মতে যুদ্ধ লয়া হিল ঘরে যাব দিয়া দাদা চরণের আয়ো এই ভীম দাদা মুখ মুখ জিয়াই থাকিবলৈ দিয়া দাদা আজিৰ পৰাই কোনো দিনে যুদ্ধ লৈ না হিব ঘরে যাব দিয়া দাদা চরণের দাদা আয়ো এই ভীম দাদা মই তোমাক বাৰে চৰণত ধৰিছো দাদা মুখ জিয়াই থাকিবলৈ দিয়া দাদা মুখ জিয়াই থাকিবলৈ দিয়া ও দাদা মোৰে যাব দেচোন ঘৰলৈকে
গড়ালৈ কেমন চুকারি দিব লাগে চুকারি দিব লাগে যা আজিৰ কাৰণে তোক এৰি দিলে যা আয়েহি বুলি ভীমখেনে যাবলৈ দিলা হেন কালে শ্ৰীকৃষ্ণই কি তুমি কাক যাব দিছাৰা তুমি কাক যাব দিছাৰা এই মহাপাপী চিত্ৰবান তোমাৰ জানো মনত নাই দাদা তোমাৰ জানো মনত নাই দাদা পাণ্ডৱসকলে যেতিয়া বনবাস খাটি আহি দুৰ্যোধনৰ পৰা ৰাজ্য ধন ঘূৰাই বিচাৰিছিল তেতিয়া জানো এই চিত্ৰবানে দুৰ্যোধনৰ পক্ষ লোৱা নাছিল কিয় পাহৰি গলা দ্ৰৌপদীক চুলিত ধৰি আনি ৰাজসভাৰ মাজত বস্ত্ৰ হৰণ কৰোঁতে এই চিত্ৰবানে জানো হাঁহি চাপৰি বজোৱা নাছিল কিয় পাহৰি গলা এইবোৰ কথা ভীমখেনৰ মনত পৰিলা মাৰ গদাৰে চিত্ৰবান কেকাই চিত্ৰবানে ভাৰ জালৈ মনত কৰি কান্দিবলৈ ধৰিলে ঐ আজি কি ভাৰ